floating through the air. Good morning guys, এতিয়া বাজিছে 7:30 আৰু মই এতিয়া ঘৰৰ পৰা ওলাই আহিছো জাস্ট এতিয়া চাই লওক এটো ভিউটো চাই লওক পথাৰ আজি এঠাইলৈ যাম মানে টংলালৈ যাম কিবা এটা কামত সো বহুত দিন ভিডিও চিডিও দিব পৰা নাছিলো কাৰণ কৰবাত যাই আছিলো যদিও মানে মোৰ GoPro নাছিল বাইকত মানে আৰু সিঙ্গল যাব লগা আছিল সেই কাৰণে ভিডিও কৰা প্ৰবলেম হৈ আছিল সো গাইস আপোনালোক সকলো ভালে আছে না কমেন্ট কৰি জনাবচোন আৰু এতিয়া বলক যাও টংলালৈ ভিডিও ইমান কৰিব নোৱাৰিম চাই লওক গাঁৱৰ ৰাস্তা All right, anywhere. Berarti gue aja tuh, mau lagi sih. Buka tau, start. বৰকলা চক পাই গ'ল আৰু ইয়াৰ পৰা যাব লাগিব পশ্চিম ফালে কলাইগাঁও এতিয়া কলাইগাঁও ফালে যাই আছো আৰু কলাইগাঁওৰ পৰাই যাব লাগিব টংলা সো বলো গাইছ এটা কথা কওঁ মোৰ চুলিখিনি কিন্তু লকডাউনৰ কাৰণেহে কাটিছো দেই বেলেগ একো কাৰণ নাই এনে কাটি দিছো আৰু এয়া মাইনা টিউচনত যাইছো ৰাতিপুৱাৰ পৰা আমি আগতে গৈছিলো এনেকুৱা খোজকাঢ়ি ভাল লাগিছিল কিন্তু আৰু গৰু বান্ধা অকমান আগতে আছে গৰু বান্ধা তেল লিগুটো আছে তো ইয়াতে অকমান খাদ্যটো খুৱাই লওঁ বলক ইয়াতে অকমান খাদ্যটো খুৱাই লওঁ বলক কষ্ট কৰি ভিডিঅ' বনাইছোঁ গাইছ যিহেতু মোৰ GoPro নাই তো হেলমেট পিন্ধি আহিছোঁ দিয়ক চাউণ্ডটো নাহিবৰ কাৰণে এইখিনি মই খুলি লৈছোঁ আৰু এইটো টাৰ্ণিং ঘূৰাৰ পিছতে পাম কলাইগাঁও আৰু এতিয়া পাম কলাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল এইখন চাওঁ কলাইগাঁও হায়াৰ ছেকেণ্ডাৰী পাই গ'লো কলাইগাঁও আপোনালোক আজি কলাইগাঁও চাহ বাগিচাখন দেখুৱাম বহুত ধুনীয়া চাহ বাগিচা আহি আছো এইফালে যাব লাগিব চিধা নহয় দে গাড়ী চিধা নহয় এইফালে যাব লাগিব আৰু গাইছ এতিয়া পাম কলাইগাঁও চাহ বাগিচা কলাইগাঁও ওচৰতে এখন চাহ বাগিচা আছে এই চাহ বাগিচাখন আপোনালোকৰ চাওক ইমান ধুনীয়া বলক 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 পালো আৰু ৰাস্তাটো বহুত ভাঙা ভাঙি আছে ও ফাইনেলি পাই গলো এইখন ওয়াও গাইস চাকা মজা লাগিছে কিন্তু ৰাতিপুৱা পৰা ফ্ৰেছ এয়াৰ ওয়াও what a beauty man wow জাস্ট আপোনালোকে ফিল কৰক ৰাতিপুৱা পুৱা এনেকুৱা চাহ বাগিচা মাজে মাজে থকা ৰাস্তাত ৰাতিপুৱা খোজকাঢ়িব আহিলে কিন্তু মজা লাগিব ওচৰত থাকিলেতো মই সদায় গ'লো Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh. আৰু বেছি নাই গৈ আছো এতিয়া পামে আৰু টংলা তো চাই থাকক আপোনালোকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব ফাৰ্ষ্ট কিছু বহুত দিনৰ মূৰত টংলা টাউন পাই গ'লো আগত যাব লাগিব মই এইফালে যাব লাগিব সিধা যদি যাওঁ তেতিয়া ওচৰতে আছে ৰেল লাইনটো মই এইফালে যাম যাব লাগিব
ব'লকচোন আৰু যাব লাগিব কিবা যদি পৰি যাওঁ চেষ্টা আৰু গাইজ পাই গ'লোঁ এইটো ঘৰতে আহিছোঁ মানে এইটো একাউণ্টেণ্ট ছাৰৰ ঘৰ মানে আমাৰ বৰদেউতাৰ ৰিটায়াৰ হৈছে তাৰ মানে কিবা কামত আহিছোঁ তো এতিয়া কামটো কৰি লওঁ ব'লক ভিতৰলৈ সোমাই যাওঁ তো গাইজ ফাইনেলি কামটো হৈ গ'ল আৰু এয়া বহি লৈ ল'লোঁ এতিয়া যাম ব'লক গাইজ এতিয়া আছোঁ খোজকাঢ়ি টংলা টাউনত অলপ কিবা কিবি চাই লওঁ ব'লক গাইজ টংলা আহিছোঁহে যিহেতু চ' অকণমান ৰেল লাইনটো চাই আহোঁ মোৰ ভাগ্যই ভাল নেকি মানুহবিলাক দেখোন ৰখি আছে ৰেল আহিব নেকি এতিয়া গেট বন্ধ হৈ আছে চ' ৰখি আছোঁ চায়ে যাম আৰু ৰেল বাইদেউহঁত পাৰ হৈ আছে অলপ দেৰি আছে কিজানি ৰেল আহিব আৰু অলপ সময় ৰখাৰ পিছতে আহি গ'ল ৰেলখন এইয়া চাই লওক আপোনালোকে দেখিছেনে গাইজ ৰেল দেখিলে মোৰ এটা কথা মনত পৰে ঘৰত যে ওলাই কেৰেণ্ডুৱা সেই কেৰেণ্ডুৱালৈ মনত পৰে ৰেলখন সেনেকুৱাই লাগে এটা সাঁথৰ এটা কৰি দিছে এইখিনিতে চুই দিলা হয় পইচা এইটো এনচাৰ হৈছে কেৰেণ্ডুৱা যা আজি মই নাটতে এইটো ঘৰত যে দেখিছে বাইদেউ এজনী আছে এই বাইদেউ এজনীয়ে গেটখন এতিয়া দাঙি দিব যিহেতু ট্ৰেইনখন যোৱা শেষ হ'ল তো এতিয়া মানুহবিলাক যাব দিব আৰু পিচ টিভি দাঙি দিব এতিয়া ঘূৰি আহি পালোঁ পলাইগাঁও আৰু ইয়াতে কিবা এটা খাই লওঁ হোটেলতে খাব লাগিব হোটেলত অকণ খোলাই নাই কি গৰম বাপৰে বাপ কিবা এটা খাই লওঁ আইচক্ৰীম ভোক লাগিছে ৰাতিপুৱা ভাত চাত খাই যোৱা নাই খাই লওঁ চাহ খাম যাই ঘৰত ভাত খাম এতিয়া ফাষ্টফুড নাপায় ফাষ্টফুডৰ দোকান বন্ধ হৈ আছে প্ৰায় মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয়া